ফ্ৰেণ্ডছ গুড মৰ্নিং। আজি ঘৰলৈ যাম বহুত দিনৰ মূৰত। ভালো লাগিছে, মনটো বেয়াও লাগিছে। মাৰ গাটো বেয়া, সেইকাৰণে এনেকুৱা বেয়া পৰিস্থিতিতো যাব লগা হৈছে। কিন্তু তাতকৈ বেছি বেয়া লাগিছে যে ইহঁতক এৰি থৈ যাম। সেইকাৰণে ইহঁতৰ ওচৰতে বহি আছোঁ অকণমান সময়। ইহঁতৰ ওচৰতে বহি আছোঁ, ইহঁতক চাই আছোঁ। তোমালোক ভালকৈ থাকিবা দেই, ইহঁতক ভালকৈ থাকিবলৈ কৈছোঁ। আমাৰ লগত প্ৰিয়াও যাব। প্ৰিয়াই আমাৰ বস্তু বাহিনীবিলাক ভৰাইছে, ময়ো আনি ভৰাইছোঁ। মই এই মালৈ ফুলৰ পুলি কেইটামান লৈছোঁ। ফুল এইয়া প্ৰিয়া আহা। এইয়া ফুলৰ পুলি লৈছোঁ, এইবিলাক লৈছোঁ মালৈ। মায়েও খুব ভাল পায় মানে এইবিলাক লাগি থাকে আৰু সিহঁতৰ লগতে। সেইকাৰণে এই চাকুলেণ্ট এটা লৈছোঁ, এটা চাকুলেণ্ট লৈছোঁ। মোৰ ফেভৰেট কালাথিয়া এজোপা লৈছোঁ। এনেকৈ লৈ লৈছোঁ আৰু এনেকৈ দি দিছোঁ। পামগৈ ঘৰ 40-45 মিনিটত ঘৰ পাই যামগৈ। আৰু কিবা লৈ লওঁ নিপিয়া। আজি ইহঁতক এৰি যামগৈ। মনটো কিবা ভাল বেয়া লাগিছে, কিন্তু নিজৰ জন্ম দিয়া মাকজনীক লগ পাম, কেনেকুৱা এটা ফূৰ্তি লাগিব আৰু আপোনালোকে বুজি পাইছে আৰু। এই মোৰ আজি ৰ'জ এপাহ ইমান ধুনীয়াকৈ ফুলি আছে। কালি ছাগলীয়ে টকালি পেলালে নহয়, গম পাই নাই? কালি মোৰ এয়া চক ৰ'জ গ'ল, এয়া গেলক, এয়া গোটেই মোৰ ৰ'জ কালি ছাগলীয়ে টকালিলে। আৰু এইফালে মোৰ টকালিলে গোটেই চক। ইমান দুখ, এই হাইব্ৰিড ৰ'জ গোটেই টকালিলে। কালি টকালি দিছে গোটেই। এতিয়া মই আজি সিহঁতক এই এপাহ ৰ'জ, আপোনালোকে কালাৰটো ভালকৈ ধৰিব পৰা নাই চাগে সেইটো। তাৰপিছতে সেয়াই আৰু কালি ৰিপৰ্ট কৰিলোঁ কেইটামান। বিয়াৰ লেতেৰা নকৰিবা দেই, মুচিছে তুমি। এয়া ৰিপৰ্ট কৰিলোঁ কালি। আজি ইহঁতক এৰি থৈ যামগৈ, তোমালোক ভালকৈ থাকিবা দেই। তাৰপিছতে এয়া এইটো এগ্ল'নিমা পিংক ৰেড লিপষ্টিক বুলি কয়, ইয়াৰ নামটো ৰেড লিপষ্টিক। ইমান ভাল পাওঁ মই। কালি এনেকৈ এজোপাৰ পৰাই চাওক ফ্ৰেণ্ডছ, 3 জোপা কৰিলোঁ। এজোপাৰ পৰা এনেকৈ ইয়াত পাবছ ওলাই আছিলে, তাৰপিছতে ছাইডৰ পৰা ওলাইছিলে। সেইবিলাক মই এনেকৈ ৰুই দিছোঁ। আৰু এইটো এটা চাইনিজ এভাৰগ্ৰীণ, এইটো এটা গ্ৰীণ এগ্ল'নিমা, জানো কি নামটো, সেইটো আৰু এটা। তাৰপিছতে ইয়াৰ পৰা মই 3 জোপা কৰিছোঁ কালি। দেখিছা কিমান বুদ্ধিয়ক মই। এইটো মাদাৰ প্লেণ্ট। সেই মাদাৰ প্লেণ্টৰ পৰা এইবিলাক বেবী প্লেণ্ট ওলাইছে আৰু এইবিলাক বেবী প্লেণ্ট ওলাইছে। ইয়াতে বেবী স্নেক এটা থৈ দিছোঁ। দিগদাৰী নকৰিবা, কোনোবাই দিগদাৰ কৰিলে তুমি পিটিবা দেই। ফ্ৰেণ্ডছ, তিতাবৰ ঘৰলৈ গৈ আছোঁ। এতিয়া আহি পেলাই এয়া ৰৈছোঁ, ORSL এটা ল'বলৈ ৰৈছোঁ। আমাৰ টিকলু বিৰাট ফূৰ্তি, আঠুৱাব বহুত ফূৰ্তি, একদম ধুনীয়াকৈ টিকনি বান্ধি আহিছে আৰু। গতিকে সঁচাকৈ এটা বৰ বেলেগ ফিলিং। মাকৰ ঘৰলৈ যোৱাটো এটা আচলতে যিটো ফিলিং, সেইটো একোৰ লগতে কম্পেয়াৰ কৰিব নোৱাৰি। সঁচাকৈ খুব ভালো লাগিছে মনটো। আৰু ইমান দিনৰ মূৰত নিজৰ জন্ম দিয়া মাকজনীক দেখিবলৈ পাম, সেইটোতকৈ আৰু ফিলিংছ একো হ'বই নোৱাৰে। খুব ভাল লাগিছে। ব'লক যাওঁ ফ্ৰেণ্ডছ। গাড়ী ষ্টাৰ্ট হোৱাই নাই, চিপছ খোৱা আৰম্ভ হ'লে। সঁচাকৈ কি যে হ'ব নহয়। এয়া তই ষ্টাৰ্ট কৰিলি নি প্ৰিয়া? মই নাই খোৱা। তই নাই খোৱা? ভালেই কৈছ দে। আমাৰ ৰাইজৰ আৰু এতিয়া কথা বতৰা নাই। আমাৰ গহীন, এইটো দেউতাকৰ নিচিনা একদম গহীন। হাঁহিবলৈ মন গ'লে কেতিয়াবা হাঁহিব, কেতিয়াবা নেহাঁহে। এইটো পুনো, এইটো মই থৈ দিব দেখোন গুমুঠাটো। হাই চিপছ লৈ হাই দিছে দেই। ক'ত গৈছা তুমি? ক'ত গৈছা? এইখন ইমান ধুনীয়া, আমাৰ ঘৰৰ ওচৰতে ফ্ৰেণ্ডছ। কেতিয়াবা আহিম বুলিলে আহিব পাৰিব। খুব ধুনীয়া এখন ধাবা এখন আছে। এইখন শিঙিজান বেম্বো কটেজ। এইখন শ্ল' কৰি দিয়া অকণমান, ৰ'ব এইটো ঘৰটো নাচাব। এইয়া ইমান ধুনীয়া চাওক এখন, মানে ইয়াৰ ভিতৰৰ যিটো এম্বিয়েঞ্চ খুব ভাল। আৰু ইয়ালৈ আহোঁ বুলিলে কেতিয়াবা আহিব পাৰিব। এখন ফেমিলি ৰেষ্টুৰেণ্ট হয় নাই? বাৰু হয়। এই ইয়াৰ প্লেচটো কি? শিঙিজান, ফৰকাটিঙৰ পৰা অলপ আগত। আমাৰ ঘৰ ফৰকাটিঙত। ইমান ধুনীয়া ৰাস্তাটো। বৰহোলা হোটেল ঘৰলৈ যাম। এয়া ক'ত পাইছোহি? গৰমা পাইছোহি। আমি গোলাঘাট টাউন হৈ যোৱা নাই, সেইফালে আহিছোঁ। এইফালে আপোনালোক আহিছেনে? এয়া কৰোণা বিভীষিকাৰ মাজতে ইয়াত প্ৰায় জনশূন্য বাটপথ। আৰু আহি পেলাই আমি টিপমীয়া পাইছোঁ। টিপমীয়াৰ পৰা বৰহোলা পাৰ হৈ আহি আমি এই টিপমীয়া পাইছোঁ। ইয়াৰ মাধৱপুৰতে আমি যিহেতু জীৱনৰ 2টাকৈ বছৰ পাৰ কৰিছোঁ, ইয়াৰ লগতো আমাৰ এটা আত্মিক সম্পৰ্ক আছে। আৰু খুব
ধুনীয়া মানে খুব প্ৰাকৃতিক যিসকল লোক ইয়াত বাস কৰে মই খুব ভাগ্যৱান বুলিয়ে ক'ম কংক্ৰিটৰ পৰা আঁতৰত বুলি ক'ম প্ৰদূষণৰ পৰা প্ৰায় আঁতৰত বুলিয়ে ক'ম প্ৰায় বুলি কৈছোঁ দেই মই প্ৰায় বুলি কৈছোঁ কাৰণ প্ৰদূষণমুক্ত ঠাই বৰ্তমান বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ কিন্তু এয়া আহি পেলাই আমি এইখন হৈছে মাধৱপুৰ এই ডিপমীয়া জাতীয় বিদ্যালয় জাতীয় এইখনৰ খুব ৰিজাল্টটো ভাল হয় বুলি শুনো এতিয়া এয়া জাতীয় বিদ্যালয় পাৰ হৈ আমি গৈ আছোঁ ঘৰলৈ গৈ আছোঁ কিতাপবোৰ পাম আৰু এয়া মাধৱপুৰৰ ৰাইজসকলে নিশ্চয় দেখিছে এয়া আৱেগিক হৈছে চাগে নিজৰ ঠাইখন দেখি পেলাই খুব আগশাৰী অসমৰ এখন আগশাৰী শিক্ষানুষ্ঠান প্ৰাগজ্যোতিকা এতিয়া আমি প্ৰাগজ্যোতিকা আহি পেলাই পাইছোঁহি এয়া প্ৰাগজ্যোতিকাত যিসকলে পঢ়িছে তেওঁলোকক দেখি চাগে খুব মনটো ভাল লাগিছে এয়া প্ৰাগজ্যোতিকা পাইছোঁহি এয়া তিতাবৰ তিনিআলি পাইছোঁ বৰষুণ দি আছে চিপচিপীয়া বৰষুণ দি আছে গৰম দিন যিহেতু খুব ভাল লাগে সেইটো পৰিৱেশ সকলোৱে জানে আৰু যে এটা কেনেকুৱা শিহৰণ মানে বৰষুণটো দিলে চিপচিপীয়া বৰষুণত তিতাৰ আমেজেই বেলেগ আৰু আমি আহি এয়া তিতাবৰ পাইছোঁহি তিনিআলি ভাল লাগে কিবা এটা ভাল লাগিছে এয়া এয়া ঘৰ পাওঁ 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 এই পাওঁ পাওঁ এই উৎকণ্ঠাটো বৰ আচৰিত ধৰণৰ নহয়নে যে যেতিয়া আহি পাম বহুত দূৰত থাকিলে একো নাই কিবা এটা বস্তু আমি যেতিয়া বাট চাই থাকোঁ সেই পোৱাৰ মুহূৰ্তটো আৰু ৰৈ থকাৰ সময়খিনিয়ে ভাল বুলিব পাৰি কিন্তু এই উৎকণ্ঠাটো বৰ বেলেগ ধৰণৰ হয় এয়া আহি পেলাই আমি ডায়েট পাইছোঁহি কিতাপৰ এখন ঐতিহ্যমণ্ডিত আমি ডায়েট পাইছোঁহি আহি পেলাই এয়া কিতাপৰ মহকুমাধিপতি কাৰ্যালয় তাৰপিছতে এয়া ডায়েট পাইছোঁহি এয়া এইফালে বেছিক স্কুল ইয়াতে পঢ়িছিলোঁ মই তাৰপিছতে এতিয়া এয়া বেছিক তিনিআলি পালোঁহি আহি পেলাই এইফালে থাৰ্ড APBNলৈ সোমাই যায় যিসকল ঘৰলৈ মোৰ ঘৰলৈ অহা নাই আমাৰ ঘৰলৈ আগতে অহা নাই যিসকল আছে বন্ধু বান্ধৱী চাই তেওঁলোকৰ এতিয়া আমাৰ ঘৰলৈ অহা নিচিনাই লাগিব আৰু এয়া গৈ পেলাই পাম এইটো তাঁতিগাঁৱৰ ৰাস্তা বেছিক পাৰ হৈ এয়া তাঁতিগাঁৱৰ ৰাস্তা আৰু তাঁতিগাঁও পাবগৈ নালাগে এই মুখতেই আমাৰ ঘৰ এতিয়া পামেই এয়া আহি 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 এয়া অৱশেষত এই ঘৰ পাই গ'লোহি মায়েও খুব ফোন কৰি আছে এতিয়া এইখন ভেটেনেৰী এখন একেবাৰে জৰাজীৰ্ণ হৈ আছে অৱস্থাত এখন ভালকৈ চাফা চিকুণ নকৰে নেকি আজিকালি ঘৰ পাই গ'লোহি আহি পেলাই গেট খুলি থৈছে এইবিলাকে মৰম চেনেহ আচলতে এয়া পাই গ'লোহি আহি ভণ্টি আহিছে আগবঢ়াই নিবলৈ মাহঁত মানে একদম হেৰি হৈ আছে খুব উৎকণ্ঠিত হৈ আছে কেতিয়া আহি পাম এনেকুৱা এটা মানে আৰু এয়া নাতিনীয়েকক আদৰি নিবলৈ এয়া ধূপ চুপ লৈ পেলাই ৰৈ আছেহি আহি পেলাই সঁচাকৈ ফ্ৰেণ্ডছ এয়া অলপ ওলাই আহিছোঁ ৰিফ্ৰেছমেণ্টৰ কাৰণে এয়া পাণবাৰীৰ ফালে ওলাই আহিছোঁ বাগান খুব ধুনীয়া দেখিবলৈ বাগানখনৰ খুব বেছি ৰিফ্ৰেছিং আপোনালোক আহিব দেই ফ্ৰেণ্ডছ ফ্ৰেছ লাগিছে বহুত দিনৰ মূৰত ফ্ৰেছ কিবা এটা পাইছোঁ মানে পাতচিঙি আছে ন ধুনীয়া লাগিছে ফ্ৰেণ্ডছ মন চন বেয়া লাগিলে এইফালে ওলাই আহোঁ আৰু আজি বহু দিনৰ মূৰত ঘৰলৈ আহিয়ে মানে এই ফেভৰেট স্পটলৈ আহিছোঁ যিটো সদায় আহি পেলাই একেই ফ্ৰেছ ফিল হয় চিৰসেউজ বাগান খুব ভাল লাগিছে আপোনালোকে যদি তিতাবৰৰ ফালে আহে এইফালে এবাৰ আহি ফ্ৰেছ হাৱা লৈ যাব দেই খুব ধুনীয়া ভিউটো চাওকচোন কিমান ধুনীয়া আচলতে ইমান বেছি ধুনীয়া লাগিছে নহয়
আমাৰ অসমতে ফুৰিবলৈ চাকিবলৈ ইমান ধুনীয়া ধুনীয়া জেগাবোৰ থাকে, ইমান তাজা ইমান সতেজ জেগাবিলাক থাকে। আমি এনেই আচলতে বাহিৰা বস্তুৰ সোৱাদ ল'বলৈ বেছি আগ্ৰহ প্ৰকাশ কৰোঁ। সেইটো আচলতে আমাৰ মানুহৰ সহজাত প্ৰবৃত্তি যে আমি বেলেগ বস্তুৰ প্ৰতি বেছি সোনকালে আকৃষ্ট হওঁ। আমাৰ ঘৰতে আমাৰ ওচৰতে ভাল ভাল বস্তুবোৰ থাকিলেও আমাৰ চকুত নপৰে। গতিকে এয়া চাওক আপোনালোকে ইমান ধুনীয়া এখন বাগান, এখন কি নামটো ক'লি? পাণবাৰী নহয়, কিবা নাৰায়ণপুৰ পাণবাৰী। অঁ, বৰ ধুনীয়া আৰু মানে আগতে আহিয়ে থকা আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। ভাল লাগিছেনে ফ্ৰেণ্ডছ? ঘূৰি দিওঁ নেকি আৰু? আমাৰ ঘৰৰ পৰা 9 কিলোমিটাৰ হয়। আমাৰ ঘৰৰ পৰা মানে বেছিকৰ তাঁতিগাঁও ফালেদি সোমাই আহিছোঁ আৰু সেইফালেদি আহিলে প্ৰায় 9 কিলোমিটাৰ মানেই হয়। খুব ধুনীয়া লাগিছে আৰু এতিয়া ঘৰলৈ ঘূৰি যাবলৈ মন যোৱা নাই কিবা। ইমান ফ্ৰেছ লাগিছে, বাতাবৰণটো ভাল লগা নাইনে আপোনালোকৰ? চাওকচোন ইমান ধুনীয়া, বহুত ঠাণ্ডা বতাহ। খুব ষ্ট্ৰেছ হৈ থাকিলেও এনেকুৱা জেগা এটাত আহি পেলাই মন চনবিলাক ভাল লাগে, খুব ভাল লাগিছে। আৰু এইখন জেগা জনশূন্য হৈ আছে। আজি কৰোণা সৃষ্ট পৰিৱেশ বুলিয়ে নহয়, এনেও এইখন সদায় বেছি ভিৰ ভাৰ নাথাকে, বেছি যান জঁট নাথাকে, খুব ধুনীয়া হৈ থাকে এইখন। মাছখনো মানে লগোৱাৰ প্ৰয়োজন বোধ কৰা নাই, হ'লেও লগাই লৈছোঁ, কোনোবাই দেখিব আকৌ। তাকেহে হ'ব আৰু তাকেহে হ'ব আৰু মানে। এতিয়া ঘৰমুৱা হওঁ, ঘৰমুৱা পক্ষী, ঘৰমুৱা হওঁ আৰু নে কি? যাওঁ ঘৰত যাওঁ, হাঁহৰ মাংস বনাম, খুৱাম বুলি চব ৱেইট কৰি আছে। এই গৈ থাকোঁ আৰু। আইতাক টাটা দি দিয়া, ব'লা মই যাম। নাই তাই পাৰিবি নাই? পাৰিবি? অঁ, তোমাকো নিব, আইতাকো নিবা নেকি? বোলে কিবা বনাই। এয়া পদিনা ছিঙিছে, আমাৰ পদিনা দৰা চাওকচোন ইমান ধুনীয়া হৈছে। মই তালৈ নিলোঁ নহয়, গোলাঘাটৰ ঘৰখনলৈ নিলোঁ, কিন্তু ইয়াৰ নিচিনা চেহেৰা হোৱা নাই। ইমান ধুনীয়া পদিনা হৈছে। এতিয়া বোলে কিবা বনাইগৈ গৈ পেলাই। কিনো বনাইগৈ যাওঁচোন চাওঁ, খামহে আৰু আমি এইকেইদিন আৰু খোৱাতহে আছোঁ আৰু। আমাক আৰু বেলেগ আপ্যায়ন কৰিছে আৰু আমাক আৰু এইকেইদিন আপ্যায়ন কৰি কৰি শকত কৰি পঠিয়াব যেন পাইছোঁ। পদিনা ছিঙিছে, কিবা হেনো কি বনাই খুৱাই এতিয়া। ভাৰ্জিন মছজিদ বোলে কিবা নাই খাই পোৱা পাই সেইবোৰ। পদিনা ধৰা ইমান ধুনীয়া হৈছে। আঙুলিটো ওলাই আছে। ৰাইজে বনাই খুৱাইছে আৰু বেয়া খাইছে, দেখিছে নাই? খুব খাইছে, মোকো দিলে। এতিয়া খাম আৰু এতিয়া দিনটো খুব ফুৰা চকা হ'ল, ভমিলোঁ নহয় বহুত। গতিকে এতিয়া খাই পেলাই ৰিফ্ৰেছ হওঁ। আপোনালোকো ভালদৰে থাকক, ঘৰতে থাকক, সুস্থ থাকক বুলি নকওঁ, আজি আমি যিহে ভমিলোঁ। বাৰু যি কি নহওক, আজি ভাল লাগিলে গৈ পেলাই। আপোনালোক মোৰ সৈতে এনেদৰে জড়িত হৈ থাকিব, মৰম দিব। আৰু আজিলৈ আহোঁ ফ্ৰেণ্ডছ, বাই বাই।